Welcome to Amrit Online Coaching. আজি আমি CTET December 2024 পেপাৰ 1 ৰ সেট H ৰ মেথছৰ পাৰ্টৰ কোৱেশ্চন নম্বৰ 46 to 50 এই কোৱেশ্চন কেইটা আমি সলভ কৰিম। কোৱেশ্চন নম্বৰ 46 ত কি আছে চাওক। ইয়াত আপোনালোকক কৈছে the sum of the greatest and smallest 6 digit numbers that can be formed from the digits 5 9 0 2 8 and 6 without repetition. আপুনি পুনৰাবৃত্তি নকৰাকে এই আপোনাৰ 5 9 0 2 8 and 6 এই ছটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ মাজৰ যোগফল কিমান। তো আপুনি 5 9 0 2 and 8 and 6 দি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে আপোনাৰ আপুনি লাৰ্জেষ্ট ডিজিটৰ পৰা লিখি যাব 9 then 8 then 6 then আপোনাৰ আছে 5 then 2 then 0 আৰু আপোনাৰ আছে smallest 6 digit number 6 digit হ'ব গলে আপুনি স্টার্ট ইনি কৰিব লাগিছে 0 ৰ পৰা কিন্তু 0 আগত দিলে 5 digit হৈ যাব একো নহব আপুনি smallest number 2 ৰ পৰা স্টার্ট কৰক then 0 then 5 then 6 then 8 then 9 এতি গুটে কেটা আপুনি প্লাস কৰিব একদম সিম্পল দিছে 0 plus 9 9 2 plus 8 10 carry 1 5 plus 6 11 plus 1 12 carry 1 6 plus 5 11 plus 1 12 carry 1 8 plus 1 9 9 plus 2 11 upon answer 119209 option B is the correct answer. Then 47 the missing numbers in the pattern 12 14 17 13 8 14 21 dash dash are respectively এই দুটাত মিসিং নাম্বার কি হবে তো প্যাটার্নটো সাকশন কি আছে ইয়াৰ পৰা ইয়াত আপোনাৰ +2 ইয়াৰ পৰা ইয়াত আপোনাৰ +3 ইয়াৰ পৰা ইয়াত আপোনাৰ -4 ইয়াৰ পৰা ইয়াত আপোনাৰ -5 আকৌ ইয়াৰ পৰা ইয়াত হতে +6 কৰিছে ইয়াৰ পৰা ইয়াত হতে আপোনাৰ +7 কৰিছে আপুনি দেখিছেনে প্যাটাৰ্নটো কি +2 +3 -4 -5 +6 +7 then next to কি হ'ব -8 -9 so আমি এতিয়া 21 ৰ পৰা -9 কৰিম 21 ৰ পৰা -8 কৰিম 21 ৰ পৰা -8 কৰিলে আপোনাৰ কিমান হ'ব 13 then 13 ৰ পৰা আমি -9 কৰিম কিমান হ'ব 4 so option 2 is correct. Next question number 48 the smallest 4 digit number which is a multiple of 6 7 and 4 6 7 আৰু 4 ৰে আপোনাৰ তিনিটাৰে আটাইতকৈ সৰু গুণিতক মানে সৰু এলসিএম নহয় মানে সৰু গুণিতক যেটো তিনিটা সংখ্যাৰে বিভাজ্য কিন্তু আপোনাক কি বুলি কৈছে 4 digit ইন এলসিএম বুলি ক'লে আমি লসাগু উলিয়াই লম কিন্তু আপোনাক 4 digit বুলি কৈছে লসাগু উলিয়াব লাগিব কিন্তু এটোক আমি 4 digitলে লৈ যাব লাগিব আমি কেনেদৰে কৰিম এটো ফাৰ্স্ট প্ৰসেসটো সব আপুনি যদি শর্টকাট কৰিব বিচাৰে শর্টকাটটো চাওক আমি চাব লাগে নাম্বাৰটো 4 6 and 7 দি ডিভিজন গলে যদি এই চাৰিটা অপচনৰ পৰা যেটো নাম্বাৰ আপোনাৰ 4 6 and 7 দি ডিভাইড যাব হেতু আমাৰ কি হ'ব आंसर আমি চাম 4 দি কোনকেটা নাম্বাৰ ডিভাইড যায় তো 4 ৰ ডিভিজিবিলিটি রুল হৈছে লাষ্টৰ দুটা ডিজিট আপোনাৰ 4 দি ডিভাইড যাব লাগিব এই লাষ্টৰ দুটা ডিজিট 4 দি ডিভাইড যোৱা নাই দেন এটো আমাৰ নহব এই লাষ্টৰ দুটা 0 আছে তো ডাবল 0 থাকলে এটো 4 দি ডিভাইড যায় এটোক আমি থৈ দিছো 0 8 আছে এটো 4 দি ডিভাইড যাব 0 6 এটো 4 দি ডিভাইড না যায় অপশন দুটা থাকিলে 50 50 হল এতিয়া আপুনি চাব লাগিব 6 দি যায় না 6 ৰ রুল হৈছে 2 দিও যাব লাগিব 3 দিও যাব লাগিব তো এটো লাষ্টত 0 আছে ইভেন নাম্বাৰ 2 দি যাব এটো লাষ্টত 8 আছে ইভেন নাম্বাৰ 2 দি যাব 2 দি গৈছে 3 দি গৈছে না চাও 3 রুলস হৈছে গুটে কেটা প্লাস কৰিব লাগিব 1 plus 0 plus 0 plus 8 গুটে কেটা ডিজিট প্লাস কৰিলে কিমান হ'ব 9 9 is divisible by 3 so 1008 is divisible by 3 and 2 8 to কি হ'ব 6 দিও যাব 4 দিও যাব তো এটো आंसर ক্যান্সেল আউট হ'ব তো আপোনাৰ কারেক্ট आंसर কি হ'ব অপশন 2 আৰু এটো যদি আপোনালোকে ডাঙৰকৈ কৰিব বিচাৰে then 6 7 4 ৰ এলসিএম উলিয়াই ল'ব লাগিব হ'ল এর এলসিএম কিমান হ'ব 2 into 3 into 7 into 2 2 3 is 6 7 to the 14 14 6 যে আপোনাৰ 84 14 6 is 84 so এটো আপোনাৰ কি হ'ব 84k ইয়াৰ লগত আমি ইনটু কৰি গৈ থাকিম 84 into 10 কৰিলে হ'ব আপোনাৰ 840 4 ডিজিট আহা নাই তেনহলে আমি 84 into 12 কৰিছো 84 into 12 কৰিবে 84 into 10 840 and 84 into 2 হলে আপোনাৰ 8168 প্লাস কৰি দিলে কারেক্ট आंसर is 100 আপোনালোকে এনেকৈ কৰিব পাৰে বা এনেকৈ কৰিব পাৰে ঠিক আছে
Next question 49. Which of the following has a definite length? Definite length মানে আপুনি মেজাৰ কৰিব পাৰিব কোনটো? এ ৰে হৈছেগে এনেকুৱা এটো কি হৈছে এটো গৈ আছে ৰখা নাই ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ আদি বিন্দু এটো অন্তবিন্দু নাই দেন এ প্লেন হৈছে এনেকুৱা না প্লেনৰ কোনো ঠিক ডেফিনেট লেন্থ নাথাকে দেন লাইন হৈছে এফালেও গৈ আছে দুইফালে গৈ আছে ইয়াৰ কোনো ডেফিনেট লেন্থ নাই লাইন সেগমেন্ট লাইনৰ এটা আমি মাৰ্ক কৰি পেলাই কাটি দিছো এটো কি বুলি ক'ব লাইন সেগমেন্ট সো ইয়াৰ কি আছে ডেফিনেট লেন্থ আছে সো আমাৰ কাৰেক্ট আনসাৰ ইজ লাইন সেগমেন্ট যেটো আমি ৰেখাখণ্ড বুলি কম এটো ৰশ্মি সমতল লাইন মানে আপোনাৰ ৰেখা আৰু লাইন সেগমেন্ট মানে ৰেখাখণ্ড question number 50 which of the following is most appropriate for including open ended question in mathematics class open ended মানে মুক্ত question আপুনি ক্লাস পঞ্চম শ্ৰেণীৰ ল'ৰা-ছোৱালীক কিবা এটা question হদিছে যেটো আপোনাৰ ক্লোজ বাউন্ডেড নহয় ক্লোজ এন্ড question নহয় ধৰ ক্লোজ এন্ড question বা এনেকুৱা হয় মই আপোনাক পিকচাৰ দেখুৱাইছো তাত লিখা আছে পিকচাৰটোত বজাৰ ছবি আছে বজাৰত আম বিকি আছে আপেল বিকি আছে মই যদি হদু বজাৰত কি বিকি আছে আম আপেল বুলি ক'ব মই যদি ওপেন এন্ডেড কোৱেশ্চন হদিব লাগে মই সুধিম যে বজাৰখন কিয় বহিছে সেইটো হৈছে ওপেন এন্ডেড কোৱেশ্চন হেতু আনসাৰটো তেন ভাবিব লাগিব তো কোনটো এপ্ৰোপ্ৰিয়েট হ'ব বুলি কৈছে দিস কোৱেশ্চনস ডেভেলপ ক্ৰিটিক্যাল থিংকিং ইন ষ্টুডেন্টস এটো কাৰেক্ট হ'ব ক্ৰিটিক্যাল থিংকিং তেওঁৰ যেটো মানে বৌদ্ধিক ক্ষমতা ইনক্ৰিজ কৰে তেওঁ হেবোৰ বিশ্লেষণ কৰি ভাবিবলৈ চেষ্টা কৰে answers to these questions are not given in the book এটো হয় ইয়াৰ আনসাৰটো আপোনাক বুকত দিয়া না থাকে these questions take more time to solve এটো হয় এটো কোৱেশ্চন কৰিবলৈ অলপ সময় লাগিব ভাবিব লাগিব অলপ then these questions are not easy to copy from each other yes এটো কাৰেক্ট এই কোৱেশ্চনটো আপুনি কাৰোবাৰ পৰা কপি কৰিব নোৱাৰে আপুনি চাইছে যেটো আপুনি দেখিছে হেতু আপুনি আনসাৰ দিব তো গুটেকেটা এপ্ৰোপ্ৰিয়েট কিন্তু মোস্ট এপ্ৰোপ্ৰিয়েট কোনটো মোস্ট এপ্ৰোপ্ৰিয়েট ইজ অপচন 1 এটো ক্ৰিটিক্যাল থিংকিং ডেভেলপ কৰে ঠিক আছে আজি আমি কোৱেশ্চন নম্বৰ 46 পৰা 50 লৈকে আলোচনা কৰিলো ইয়াৰ নেক্সট ভিডিওটোত আমি কোৱেশ্চন নম্বৰ 51 টু 55 আলোচনা কৰিম ভিডিওটো যদি আপোনালোকৰ চাই ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও